আপুনি যিমান ভাবে তাতোতকৈ বহু বেছি ইণ্টাৰেষ্টিং ইণ্টাৰনেটত এনেকুৱা কিছুমান ছাইট আছে যিবোৰ দেখিলে আপুনিও বুজি পাব যে ইণ্টাৰনেটৰ জগতখন কিমান এডভান্স। মই আজি আপোনাক তিনিটা এনেকুৱা ৱেবছাইটৰ বিষয়ে জনাম। নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে টেক 365 অসম। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত আছে ইণ্টাৰনেট মেপ। এয়া হ'ল ইণ্টাৰনেট মেপ। যিদৰে আমাৰ পৃথিৱী এখন মেপ থাকে ঠিক তেনেদৰে এয়া হ'ল ইণ্টাৰনেটৰ মেপ। ইয়াত আপুনি যিবোৰ ডট দেখিছে এইবোৰ হ'ল একোটা ইণ্ডিভিজুৱেল ৱেবছাইট। আপুনি দেখিবলৈ পাইছে যে ইয়াত অসংখ্য এনেকুৱা ডট আছে অৰ্থাৎ ৱেবছাইট আছে আৰু এইটো ছাইটত আপুনি পৃথিৱী সমগ্ৰ ৱেবছাইটবোৰ এখন পৃষ্ঠাতে চাব পাৰিব। এই ডটবোৰৰ ইয়াৰ জনপ্ৰিয়তা আৰু ৰেংকিঙৰ হিচাপত দিয়া আছে। আপুনি যিবোৰ ডাঙৰ ডট দেখিছে সেইবোৰ বেছি জনপ্ৰিয় ছাইট। ইয়াত থকা ডাঙৰ ডটটো হ'ল google.com। ইয়াৰ ওচৰতে আৰু দুটামান ডাঙৰ ডট দেখিবলৈ পাইছোঁ। এইটো হৈছে facebook.com, এইটো youtube.com য'ত আপুনি এতিয়া ভিডিঅ'বোৰ চাই আছে। এয়া live.com, এয়া blogspot.com য'ত আপুনি ফ্ৰীতে ব্লগ ক্ৰিয়েট কৰিব পাৰে। আৰু অলপ জুম কৰিছোঁ, এতিয়া ৱেবছাইটবোৰ URL শ্ব' হৈছে। এয়া google.co.in, এয়া গুগলৰ ইণ্ডিয়ান ভাৰ্জন। গুগলৰ মেইন ৱেবছাইটটোৰ তুলনাত ইণ্ডিয়ান ভাৰ্জনটো কিমান সৰু আপুনি তুলনা কৰিব পাৰিছে। এয়া ipaddress.com, ইয়াত আপুনি IP এড্ৰেছ ট্ৰেক কৰিব পাৰে। এয়া box.net, এয়া mozilla.com, এয়া youtube.com, ইউটিউবৰ ওচৰত এয়া wix.com য'ত ৱেবছাইট ক্ৰিয়েট কৰিব পাৰি। ইউটিউবৰ তুলনাত wix.com কিমান সৰু চাব পাৰিছে। এয়া গুগলৰ ৰোমানিয়ান ভাৰ্জন। আৰু ইয়াত অসংখ্য ৱেবছাইট আছে যিবোৰ বহুতৰ বিষয়ে মই নাজানো। এয়া avira.com, avira এণ্টিভাইৰাছ। এনেদৰে আপুনি এইটো ৱেবছাইটত আহি পৃথিৱী সমগ্ৰ ৱেবছাইটবোৰ চাব পাৰিব। এয়া facebook.com, ফেচবুকত কিমান ট্ৰেফিক হয় ইয়াৰ চাইজৰ পৰাই অনুমান কৰিব পাৰি। 2 নম্বৰত আছে স্কেল অফ দ্য ইউনিভাৰ্ছ। এই ৱেবছাইটটোলৈ আপুনি যেতিয়া যাব আপোনাৰ ভাষা চিলেক্ট কৰিবলৈ আহিব। মই ইংলিছ চিলেক্ট কৰি ষ্টাৰ্ট কৰিছোঁ। এয়া হ'ল স্কেল অফ দ্য ইউনিভাৰ্ছ। ইয়াত যে আপুনি যিডাল লাইন দেখিছে এইডাল পূৰা বিশ্ব ব্ৰহ্মাণ্ডৰ স্কেল, আৰু এইটো সকলোতকৈ সৰু আৰু এইটো ডাঙৰ বিন্দু। আৰু এই বিন্দুটোত আমি অৰ্থাৎ মানুহ এক্সিষ্ট কৰোঁ। মই আজি আপোনাক সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ বস্তু দেখুৱাবলৈ গৈ আছোঁ। সকলোতকৈ প্ৰথমে আমি জুম ইন কৰোঁ। আহকচোন চাওঁ মানুহতকৈ সৰু আৰু কি আছে। আপুনি দেখিবলৈ পাইছে মই সৰু স্কেলডালক আগবঢ়াই নি আছোঁ আৰু আমি এতিয়া এটা নিগনি চাইজ পালোহি। আৰু এটা কণী আৰু জুই হলা কাঠি একেটা পৰিসৰতে পৰে। আৰু মই এতিয়া এটা চাউলৰ চাইজ পালোহি। আৰু আপুনি দেখিছে যে এটা পৰুৱাৰ চাইজো প্ৰায় ইমানেই। আহকচোন আৰু অলপ ভিতৰলৈ যাওঁ। মই এতিয়া মিলিমিটাৰৰ ৰেঞ্জ পালোহি। এটা বালিৰ কণা আৰু এটা নিমখৰ দানা প্ৰায় সমান চাইজৰ। মানুহৰ চকুৱে এইটো ৰেঞ্জলৈকে দেখিব পাৰে। ইয়াতকৈ সৰু বস্তু চাবলৈ আমাক মাইক্ৰস্ক'পৰ প্ৰয়োজন হয়। সেয়েহে ইয়াত লিখা আছে স্মলেষ্ট অবজেক্ট ভিজিবল টু নেকেড আই। এয়া চুলি স্পষ্ট। আৰু মই এতিয়া
লোহিত ৰত্তকণা আৰু শ্বেত ৰত্তকণা, ৰেড ব্লাড চেল আৰু হোৱাইট ব্লাড চেল পালোহি আৰু এয়া ক্ৰমজম। আৰু এতিয়া আমি আহি মাইক্ৰমিটাৰ পালোহি। এয়া লাৰ্জেষ্ট ভাইৰাছ। আৰু আমি আহি এতিয়া স্মলেষ্ট থিং ভিজিবল টু এন অপটিকেল মাইক্ৰস্কোপ। এটা সাধাৰণ মাইক্ৰস্কোপে চাব পৰা এয়াই সৰু বস্তু। ইয়াতকৈ সৰু বস্তু চাবলৈ আমাক ইলেক্ট্ৰন মাইক্ৰস্কোপৰ প্ৰয়োজন হ'ব। আৰু এয়া হ'ল DNA। আৰু এতিয়া আপুনি বুজিছে যে আমাৰ দেহৰ তুলনাত DNA কিমান সৰু। আৰু এয়া হ'ল নেন'মিটাৰ। ইয়াত কাৰ্বন আৰু চিজিয়াম এটম আৰু ৱাটাৰ মলিকুল আপুনি দেখিবলৈ পাইছে। এইকেইটাই হ'ল সকলোতকৈ সৰু, যাক আপুনি ইলেক্ট্ৰন মাইক্ৰস্কোপৰ সহায়ত চাব পাৰে। এইবোৰতকৈ সৰু বস্তু আছে যদিও সেইবোৰ কেৱল আমাৰ প্ৰেডিকশ্যন আৰু কেলকুলেশ্যনৰ হিচাপতহে আছে। এয়া হ'ল পিক'মিটাৰ আৰু এয়া হ'ল ফেমটোমিটাৰ, যি পিক'মিটাৰতকৈ সৰু। এয়া হ'ল চাব এটমিক পাৰ্টিকুলৰ স্কেল, য'ত প্ৰটন, ইলেক্ট্ৰন, নিউট্ৰন আদিবোৰ পৰে। এয়া আহি আমি ফেমটোমিটাৰ পালোহি। এয়া ৰেঞ্জ অফ উইক ফ'ৰ্চ। আৰু ইলেক্ট্ৰন প্ৰটনতকৈ সৰু বস্তু কি আছে এয়া দেখিবলৈ পাইছে। এয়া চাব এটমিক পাৰ্টিকুল আপ কোৱাৰ্ক আৰু ডাউন কোৱাৰ্ক। এয়া হ'ল এটমিটাৰ। আৰু ইয়াত আপুনি আৰু বহুতো কোৱাৰ্ক দেখিবলৈ পাইছে। এয়া হাই এনাৰ্জি নিউট্ৰিনো এই ৰেঞ্জতে পৰে। আৰু আহি আমি জেমটোমিটাৰ পালোহি। এয়া হ'ল য়ক্টোমিটাৰ আৰু নিউট্ৰিনো নামৰ অণুবিধ এই স্তৰতে পৰে। আৰু এনেদৰে য়ক্টোমিটাৰ চিৰিজটো চলি থাকে। 0.1 য়ক্টোমিটাৰ, 0.01 য়ক্টোমিটাৰ, 0.001 য়ক্টোমিটাৰ আৰু এনেদৰে আহি আমি সকলোতকৈ সৰু স্কেলডাল পালোহি। স্মলেষ্ট স্কেল অফ দ্য ইউনিভাৰ্ছ, ব্ৰহ্মাণ্ডৰ সকলোতকৈ সৰু স্কেল, প্লেংক লেন্থ। আৰু এই স্তৰতে কোৱাণ্টাম ফৰ্ম পৰে আৰু এইবোৰ অধ্যয়নক কোৱাণ্টাম ফিজিক্স বোলা হয়। এই স্কেলডালতকৈ সৰু আৰু একো নাই, আৰু আছে যদিও সেয়া আমাৰ মগজু আৰু আমাৰ অনুমান আৰু হিচাপৰ বাহিৰত পৰে। আহকচোন আমি আকৌ এতিয়া মানুহৰ স্কেলডাললৈ উভতি যাওঁ। য়ক্টোমিটাৰ, মাইক্ৰমিটাৰ, মিলিমিটাৰ আদিবোৰ পাৰ হৈ আমি অৱশেষত মানুহৰ শাৰী পালোহি। আহকচোন আকৌ এবাৰ আমি ফাৰ্ষ্ট ট্ৰানজিশ্যনৰ মজা লওঁ। আমি ইতিমধ্যে সৰু স্কেলডাল দেখিলোঁ। এতিয়া ডাঙৰ স্কেলডাল চাওঁ আহক। এয়া চাওক, মানুহতকৈ ডাঙৰ জিৰাফ, হাতী, তাৰপিছত ডাইনাছৰ, তাৰপিছত এখন প্লেন, আৰু এতিয়া এখন ফুটবল পথাৰৰ স্কেল পালোহি। ইয়াতকৈ ডাঙৰ আইফিল টাৱাৰ, আৰু আপুনি এতিয়া মাউণ্ট এভাৰেষ্টটো দেখিবলৈ পাইছে। আমাৰ স্কেলডাল এতিয়া এটা দ্বীপৰ সমান পালেহি। কেলিফৰ্ণিয়া ইমান ডাঙৰ। আৰু আপুনি দেখিছে প্লুটো গ্ৰহৰ চাইজ কিমান, আৰু আপুনি দেখিছে আন গ্ৰহবোৰৰ তুলনাত পৃথিৱীৰ চাইজ কিমান। আপুনি পৃথিৱী আৰু আন গ্ৰহবোৰৰ চাইজৰ তুলনা কৰিব পাৰিছে। এই স্কেলডালত আপুনি এতিয়া কিছুমান নক্ষত্ৰ দেখিবলৈ পাইছে। আমাৰ সূৰ্যও এই ৰেঞ্জতে পৰে। এতিয়া আমি লাহে ধ্ৰুৱ তৰাও পাৰ হ'লোঁ। এইবোৰ হ'ল এনেকুৱা কিছুমান নক্ষত্ৰ যিবোৰ সূৰ্যতকৈ বহু ডাঙৰ। আমি আহি এতিয়া নেবুলা পামহি। এয়া হ'ল নেবুলা, অৰ্থাৎ গেছ আৰু ধূলিৰ ডাৱৰ। আপুনি দেখিছে এইবোৰ কিমান ডাঙৰ স্কেলত পৰে। এইবোৰ নক্ষত্ৰবোৰতকৈ বহু ডাঙৰ। আৰু এতিয়া যে পাৰ হৈ গ'ল ইগল নবুলা, সি বিখ্যাত নক্ষত্ৰবোৰৰ অন্যতম। আৰু আমি আহি এনেদৰে নেবুলা পাৰ হৈ গেলেক্সি অৰ্থাৎ তাৰকাপুঞ্জ পালোহি। আপুনি দেখিছে যে কিমান ডাঙৰ ডাঙৰ গেলেক্সি আছে। এয়া আহি আমি মিল্কি ৱে পালোহি, য'ত আমি থাকোঁ।
এতিয়া আপুনি গেলেক্সি পুঞ্জবোৰ দেখিবলৈ পাইছে। এয়া আমি ইয়টা মিটাৰ পালোহি আৰু এনেদৰে আহি আপুনি এতিয়া দেখিবলৈ পাইছে এয়া অবজাৰ্ভেবল ইউনিভাৰ্ছ আৰু আমি এতিয়া সকলোতকৈ ডাঙৰ স্কেল পালোহি। এই যে আপুনি এয়া দেখিছে এয়া হ'ল আমাৰ সম্পূৰ্ণ ব্ৰহ্মাণ্ড। ইয়াতকৈ ডাঙৰ স্কেল কি আছে সেয়া কোনেও নাজানে আৰু জানিবও নোৱাৰে, কাৰণ সেয়া আমাৰ সাধ্যৰ বাহিৰত। নাও লেটছ ৰিৱাইণ্ড। ব্লাষ্টাৰ, গেলেক্সি, নেবুলা, ষ্টাৰ্ছ, আৰ্থ, হিউমেন, বেক্টেৰিয়া, DNA, এটম, কোৱাৰ্ক আৰু শেষত প্লেংকলেণ্ড। নাও লেটছ গ' বেক। ইয়াৰ পৰা আপুনি এইটো বুজিব পাৰিব যে আমাৰ ব্ৰহ্মাণ্ডত যিবোৰ বস্তু আছে সেয়া কি স্কেলত পৰে। এইটো ছাইডলৈ গৈ আপুনি আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন এবাৰ নিশ্চয়কৈ চাব। 3 নম্বৰত আছে ফ্লাইট ৰেডাৰ 24। এয়া হ'ল ফ্লাইট ৰেডাৰ 24। এইটো ৱেবছাইটত আপুনি পৃথিৱীৰ সকলো প্লেনৰ স্থান ৰিয়েল টাইমত চাব পাৰিব। সকলো বিমানবন্দৰৰ পৰা পোৱা তথ্য অনুসৰি এইটো ৱেবছাইটে আপোনাক এইবোৰ দেখুৱায়। আপুনি দেখিছে যে এতিয়া মই যিটো সময়ত ভিডিঅ' বনাই আছোঁ আকাশত কিমান প্লেন আছে। কিছুমান ঠাইৰ আকাশত বিমানৰ সংখ্যা বহু বেছি। আমাৰ ভাৰতৰ ক্ষেত্ৰতো বহু প্লেন আমি দেখিবলৈ পাইছোঁ। এয়া ভাৰতৰ আকাশতো বহু প্লেন এতিয়া উৰি আছে। আপুনি ইয়াৰ পৰা প্ৰতিখন প্লেনক ট্ৰেক কৰিব পাৰিব। ই কেৱল প্লেনৰ এনিমেশ্যনেই শ্ব' নকৰে। যেতিয়া আপুনি কোনো এখন প্লেনত ক্লিক কৰে তেতিয়া এই প্লেনখনৰ সকলো বিৱৰণ দাঙি ধৰে। এয়া চাওক, মই এইখন বিমানত ক্লিক কৰিছোঁ। আপুনি দেখিবলৈ পাইছে যে ইয়াৰ কাষত যি বিমানৰ বিৱৰণ, ফটো আদিও শ্ব' কৰিছে। আপুনি দেখিছে এইখন প্লেন কলকাতাৰ পৰা দিল্লী অভিমুখে গৈ আছে। এতিয়া আমি অসমৰ কাষলৈ আহিছোঁ। এইখন প্লেন বেংগলোৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছে আৰু এখন প্লেন আমি অসমৰ আকাশত দেখিছোঁ। এইখন প্লেন দিল্লীৰ পৰা গুৱাহাটী অভিমুখে আহি আছে। আৰু এইখন প্লেনো সম্ভৱ অসমলৈ আহি আছে। হয়, এখন মুম্বাইৰ পৰা গুৱাহাটী অভিমুখে আহি আছে। আৰু ইয়াত আপুনি কাষত বিমানৰ ফটোও দেখিবলৈ পাইছে। ইয়াক আপুনি ইণ্টাৰনেশ্যনেল বিমান চাবলৈ ব্যৱহাৰ কৰিব পাৰে। আৰু এটা আকৰ্ষণীয় কথা হ'ল যে যেতিয়া আপুনি কোনো এখন বিমানত ক্লিক কৰিব তেতিয়া বিমানখন ক'ৰ পৰা আহি আছে তাৰ পথো হাইলাইট হৈ যায়। এই ৱেবছাইটকেইটাৰ ভিতৰত আপোনাৰ কোনটো সকলোতকৈ ভাল লাগিল সেয়া কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবৰ লগতে ঘণ্টা বটনটো প্ৰেছ কৰিব যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপুনি প্ৰথমে পায়। ধন্যবাদ।